Hi everyone, যিসকলে গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপাৰেচন কৰি থাকে তেওঁলোকৰ বাবে আৰু এটা ভাল খবৰ আমি আৰু এটা নটিফিকেশন লৈ আইছো গভৰ্ণমেণ্ট জবৰ ডিটেইল নটিফিকেশনটো হেকলৈকে শুনিব আৰু কোনবাই যদি ইনষ্টাগ্ৰামত চাই আছে এপ্লিকেশনৰ লিংকটো আমাৰ বায়োত থাকিব তাৰ পৰা আপোনালোকে কৰিব এপ্লাই কৰিব পাৰিব তো ফাৰ্স্ট অফ অল মই নটিফিকেশনটো কৈ দিও তাৰ পিছত আমি অকমান ডিটেইলছত জনাই দিম এই নটিফিকেশনটো আহিছে আসাম ষ্টেট এডুকেশ্যন বৰ্ডৰ পৰা আৰু দুটা পোষ্ট আছে এটা জুনিয়ৰ এসিস্টেন্ট এটা account assistant মানে junior administrative assistant বুলি আছে এটা আৰু এটা account assistant তো junior assistant postত টোটাল দুটা পোষ্ট আছে আৰু account assistantত টোটাল দুটা পোষ্ট আছে দুটা আৰু ফাৰ্স্টতে জনাই থওঁ এই নটিফিকেশনটো এই জবটো কন্ট্ৰাকচুৱেল বেসিছত হয় প্ৰথম 11 মাহৰ কাৰণে আৰু পিছত হয়তো আপোনাৰ সাৰ্ভিসটো এক্সটেন্ডো কৰিব পাৰে আৰু জুনিয়ৰ এসিস্টেন্ট যোনটো পোষ্ট আছে তাৰ বাবে কোৱালিফিকেশন হল গ্ৰেজুৱেচন ইন কম্পিউটাৰ অৰ ৰিলেভেন্ট ফিল্ড বুলি লিখা আছে গতিকে আপোনালোকে বুজি ল'ব কি ষ্ট্ৰীমত গ্ৰেজুৱেচন কৰিব লাগে আৰু একাউন্ট এসিস্টেন্টৰ বাবে আপুনি বিকম হ'ব লাগিব কমাৰ্চৰ গ্ৰেজুৱেট হ'ব লাগিব সেকেন্ড কথা দুইটা পোষ্টৰ বাবে আপোনাৰ HSLC 50% হাই সেকেন্ডাৰীত 50% আৰু গ্ৰেজুৱেচনত মিনিমাম 50% সবতে থাকিব লাগিব ঠিক আছে এটো এক্সামটো কেতিয়া হ'ব ইন মানে ডিউ কোৰ্স অফ টাইম তেওঁলোকে নটিফিকেশন দিব বুলি কৈছে আৰু এক্সামৰ প্ৰসেসটো কৈ দিব এতিয়া খালি এটাই দিয়া আছে যে এপ্লিকেশন ফৰ্ম এতিয়া স্টাৰ্ট হৈ গৈছে 14 মাৰ্চৰ পৰা 4 এপ্ৰিললৈকে এপ্লিকেশন ফৰ্ম আছে এপ্লিকেশন ফিজ 500 টকা ফৰ জেনাৰেল ক্যান্ডিডেট আৰু ৰিজাৰ্ভ ক্যাটেগৰীৰ বাবে 350 रुपीस ঠিক আছে আৰু এতিয়া আমি অলপ ডিটেইল নটিফিকেশনটো চাওঁ আহক আকৌ মাজতে এবাৰ কৈ দিছো এই চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিয়ক কাৰণ আমি এই চেনেলটো জব ৰিলেটেড বিভিন্ন ধৰণৰ নটিফিকেশন দি আহিছো আৰু আগলৈও দি যাম বিভিন্ন ধৰণৰ গাইডেন্স বিলাকো দিম আসামৰ জবৰ বাবে এটো ওয়ান অফ দা বেষ্ট চেনেল মই বনাব গৈ আছো আমাৰ মেথছ এণ্ড ফিজিক্স সাব চেনেলটো অলৰেডি অসমৰ 10 9 10 11 12 বোৰ্ড এক্সামৰ ষ্টুডেন্ট খিনিৰ কাৰণে আটাইতকৈ নিৰ্ভৰযোগ্য চেনেল তো এতিয়া আমি এটো বনাম জব চেনেলটো তো এতিয়া মই অলৰেডি কলো এটো কন্ট্ৰাকচুৱেল জব হয় অৰ্থাৎ আপোনাৰ 11 মাহৰ কাৰণে সাৰ্ভিস থাকিব তাৰ পিছত হয়তো এক্সটেন্ড কৰিবও পাৰে নকৰিবও পাৰে তো তাত লিখা আছে ক্লিয়াৰলি ঠিক আছে আৰু সেকেন্ড কথা এজ লিমিট ইয়াৰে হ'ব 21 বছৰৰ পৰা 38 ইয়াৰ্ছ লৈকে আপুনি এজ লিমিট পাব এজ ৰিলেক্সেশনো পাব ST ST বাবে ধৰক 5 বছৰ ৰিলেক্সেশন 3 বছৰ OBC MOBC ৰ বাবে তেনেকুৱা এজটো আপোনাৰ কেনেকৈ ক্যালকুলেট কৰাব এটো দিয়া হৈছে বাকি মই যদি এডুকেশন কোৱালিফিকেশনৰ কথা কওঁ জুনিয়ৰ এসিস্টেন্টৰ বাবে কি কৈছে জানেনে candidate must be a graduate in computer science or relevant subject হেনেকে দিয়া আছে আৰু গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউটৰ পৰা পাস কৰিব লাগিব আৰু এটা কৈ দিছে যে যদি ক্যান্ডিডেটটো MCA পাস কৰা হয় or equivalent qualification from a government institute then extra marks up to maximum 10 will be awarded selection process time যদি কোনবা MCA graduate হয় MCA masters কৰা হয় তেও extra 10 মাৰ্ক লৈকে দিয়া হ'ব ইয়াৰ উপৰি কোনোবাই যদি এইটো ৰিলেভেন্ট ফিল্ডত গভৰ্ণমেণ্ট বা গভৰ্ণমেণ্ট আন্ডাৰটেকিংত কাম কৰা আছে তেনে হলে তেওক এক্সট্ৰা আপ টু ম্যাক্সিমাম 10 মাৰ্কছ লৈকে এক্সট্ৰা দিয়া হ'ব ঠিক আছে তাৰ পিছত কৈছে যে আৰু এটা কৈছে এক্সপেৰিয়েন্স লেছ দেন 1 ইয়াৰ উইল নট বি কনসিডাৰ্ড মানে 1 বছৰতকৈ তলৰ এক্সপেৰিয়েন্স হলে এটো কনসিডাৰ কৰা নহয় সেকেন্ড যোনটো মানে কমাৰ্চৰ বাবে একাউন্ট এসিস্টেন্ট হয় তাৰ বাবে কৈছে যে ক্যান্ডিডেট হেভিং CA ইন্টাৰ পাসিং সাৰ্টিফিকেট উইল বি এক্সট্ৰা 10 মাৰ্ক দিয়া হ'ব CA ইন্টাৰ পাসিং সাৰ্টিফিকেট থাকিলে আৰু ইয়াৰটো সেম যে আপুনি যদি ৰিলেভেন্ট ফিল্ডত কাম কৰা এক্সপেৰিয়েন্স আছে দেন আপোনাক এক্সট্ৰা 10 নম্বৰলৈকে দিয়া হ'ব ঠিক আছে এতিয়া স্যালাৰি কথা কৈ দিছে যে ফিক্স স্যালাৰি থাকিব প্ৰথম 11 মাহৰ কাৰণে এটো হ'ব 19000 পাৰ মান্থ 11 মাহৰ বাবে 19000 পাৰ মান্থ ঠিক আছে কেনেকৈ এপ্লাই কৰিবৰ বাবে ডেসক্ৰিপচনত আমাৰ লিংকটো দিয়া আছে ডাইৰেক্ট তাত ক্লিক কৰক তাৰ পৰা ডাইৰেক্ট এপ্লাই কৰিব পাৰিব এপ্লিকেশন ফিজটো মই অলৰেডি জনাই দিছো সিলেকশন প্ৰসিডিউৰ কমন ৰিক্ৰুটমেন্ট টেষ্ট এটা হ'ব যোনটোৰ বিষয়ে কৈ দিয়া হ'ব ইয়াৰ পিছত কমন ৰিক্ৰুটমেন্ট টেষ্ট আৰু মাৰ্কছৰ ওপৰত ভিত্তি কৰি তেওঁলোকক শৰ্টলিষ্ট কৰা হ'ব ফৰ ফিউচাৰ সিলেকশন প্ৰসেস ফাৰ্দাৰ সিলেকশন উইল ইনক্লুড কি হ'ব ইয়াৰ পিছত ডকুমেন্ট ভেৰিফিকেশন এটা স্কিল টেষ্ট হ'ব আৰু কম্পিউটাৰ টেষ্ট হ'ব গুটেখিনি ইন ডিউ কোৰ্স অফ টাইম জনাই দিয়া হ'ব গতিকে আপোনালোকে যদি প্ৰিপাৰেচন কৰিব বিচাৰিছে তেনে হলে আমাৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা ডাইৰেক্ট এপ্লাই কৰি দিয়ক চেনেলটো সাবস্ক্ৰাইব কৰি যাওক আৰু এবাৰ মই সকলোকে ৰিকুৱেষ্ট কৰিছো